নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মৰমৰ বিয়াৰসকল, মই ইব্ৰাহিম আলী। আপোনালোকে চাই আছে এনি সাপোৰ্ট 24। তো আজি এক বিশেষ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'ত আমি দেখুৱাম কেনেকৈ আয়ুষ্মান ভাৰত এপ্লাই কৰিব লাগে। যিটো নতুনকৈ ৱেবছাইট মুকলি হৈছে, এই ৱেবছাইটত আয়ুষ্মান ভাৰত 2.0 এই ৱেবছাইটত আগতকৈ বহুত সলনি কৰিছে। বর্তমান আপনার রেশন কার্ড থাকিলেই আপনার আয়ুষ্মান কার্ডটো বনাব পাৰিব। আগতে যেনেকুৱা এটা লিষ্ট ওলাইছিল 2011 সেন্সাৰ অনুযায়ী, সেই লিষ্টত যিসকলৰ নাম আছে সেইসকলেহে আপোনাৰ আয়ুষ্মান কাৰ্ডটো বনাব পাৰিছিল। কিন্তু এইটো আপোনাৰ নতুনকৈ মুকলি কৰিছে, যিটো আপনার রেশন কার্ড থাকিলে সেই রেশন কার্ডত যিকেইজন আপনার ফ্যামিলি আছে গোটেইকেইটাৰ আপনার আয়ুষ্মান কার্ডটো বনাব পাৰিব। এইটো আৰম্ভ কৰোঁ আৰু কেনেকৈ এই আয়ুষ্মান কাৰ্ড 2.0 এপ্লাই কৰিব লাগে আৰু কেনেকৈ ডাউনলোড কৰিব লাগে সকলো সবিশেষ এই ভিডিঅ'ত জনাই দিম। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু সাবস্ক্রাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল নোটিফিকেশনত ক্লিক কৰিব, যাতে পৰৱৰ্তী ভিডিঅ'বোৰ আপুনি পাই থাকে। তো প্ৰথমতে আমি এটা যিকোনো গুগল ক্ৰম ব্ৰাউজাৰ ওপেন কৰিম। মোবাইলতো কৰিব পাৰিব বা ল্যাপটপ ডেস্কটপত কৰিব। মোবাইলত কৰিলে ডেস্কটপত খুলিব। তাৰপিছত ইয়াতে আমি সাৰ্চ কৰিম setu.pmj.gov.in setu.pmjay.gov.in মাৰি ইয়াতে এণ্টাৰ মাৰি দিব। মোবাইলত হ'লে সাৰ্চ বুলি অপশ্যন আছে, তাতে ক্লিক কৰিব। তাৰপিছত চাওক ইয়াতে ৰেজিষ্টাৰ এণ্ড সাইন ইন, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে অপাৰেটৰ সিলেক্ট কৰা থাকিব। যদি আপুনি অপাৰেটৰ আইডি লৈ থাকে কোনোবা ডিস্ট্ৰিবিউটৰৰ পৰা, তেনেহ'লে অপাৰেটৰ সিলেক্ট কৰিব। যদি অপাৰেটৰ আইডি নাথাকে তেনেহ'লে সেল্ফ কৰিব পাৰিব। তাৰপিছত অপাৰেটৰ সিলেক্ট কৰাৰ পিছত তলত ইয়াতে মোবাইল নম্বৰটো বহাই দিব, বা সেল্ফ ইউজাৰ হ'লে মোবাইল নম্বৰ তাতে বহাই দিব, দি সাইন ইনত ক্লিক কৰিব। যদি আপোনাৰ CSC আইডি থাকে তেনেহ'লে CSC কানেক্ট কৰিব পাৰিব। যদি CSCৰ লগত আপোনাৰ আয়ুষ্মানটো মেপিং হৈ নাথাকে তেনেহ'লে ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰৰ লগত যোগাযোগ কৰিব। তো মোবাইল নম্বৰ দিয়াৰ পিছত ইয়াতে সাইন ইনত ক্লিক কৰাৰ লগে লগে মোবাইলত এটা OTP আহি যাব, যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰা থাকে অপাৰেটৰ আইডিৰ লগত। তো OTPটো তেতিয়াই আকৌ সাইন ইনত ক্লিক কৰি দিব। সাইন ইনত ক্লিক কৰাৰ পিছত চাওক ওপেন হৈ গৈছে ৱেবছাইটটো। ইয়াতে ৱেবছাইটটো ওপেন হোৱাৰ পিছত 2 নম্বৰত যিটো আছে PMJAY কনচলিউশ্যন ডাটা, এইটোত ক্লিক কৰিব 2 নম্বৰত। তাৰপিছত সেইটোত ক্লিক কৰাৰ আৰু 3টা অপশ্যন আহিব। তাৰে 2 নম্বৰ অপশ্যনটো বেনিফিচিয়াৰী চাৰ্চ বাই SSID বাই আধাৰ, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা সাইট আহিব, ইয়াতে ষ্টেটটো সিলেক্ট কৰিব। তাৰপিছত ইয়াতে সিলেক্ট আইডি টাইপ, এইটোত আপোনাৰ ফেমিলি আইডি সিলেক্ট কৰিব। তাৰপিছত ইয়াতে ফেমিলি আইডিটো ইয়াতে বহুৱাই দিব লাগিব। ফেমিলি আইডিটো হ'ল আপোনাৰ ৰেশন কাৰ্ডৰ নাম্বাৰ, যিটো আপোনাৰ ডিজিটেল ৰেশন কাৰ্ডৰ নাম্বাৰ হয়। 18 পৰা আৰম্ভ হৈছে সেই নম্বৰটো। তাৰপিছত গেট ডিটেইলছত ক্লিক কৰিব। ইয়াতে আপোনাৰ ৰেশন কাৰ্ডত যিকেইজন নাম আছে গোটেইকেইটা ইয়াতে লিষ্টৰ গোটেইকেইটা আহি যাব। দিয়াৰ পিছত ইয়াতে গোটেইকেইটা অহাৰ পিছত ইয়াতে ডিটেইলছখিনি থাকিব। শেষত এইটো যিটো মই কাৰ্ড চিহ্ন দেখুৱাই আছোঁ, ইয়াৰে যিটো আপোনাৰ আয়ুষ্মান কাৰ্ডটো বনাব সেইটোত অথেণ্টিকেশ্যন এডিট ক্লিক কৰিব।
ক্লিক কৰাৰ পিছতে ইয়াতে ডিটেইলছটো আহি যাব। আপুনি খালি নেক্সট কৰি যাব। নেক্সট কৰি যোৱাৰ পিছত নেক্সট এইটো অহাৰ পিছত এতিয়া মোবাইল নম্বৰটো দিব লাগিব। মোবাইল নম্বৰটো দিয়াৰ পিছতে আপুনি বহাই ল'ব ভালকে, কোনোজনী ভুল নহয়। তাৰপিছত ইয়াতে আধাৰ নম্বৰটো বহাই দিব লাগিব। মই আধাৰ নম্বৰটো বহাই দি আছোঁ, আপোনালোকে বহাই ল'ব। যদি আপোনালোকে কৰিব পৰা নাই তেনেহ'লে কমেণ্টত জনাব। তাৰপিছত ইয়াতে আধাৰ নম্বৰটো বহাই দিয়াৰ OTP EKYC এইটোত ক্লিক কৰিব। গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহি যাব 6 ডিজিট নাম্বাৰ। সেইটোত ইয়াতে OTPটো বহাই দিব। OTPটো বহাই দিয়াৰ পিছত ইয়াতে আই এগ্ৰিত ক্লিক কৰি টিক মাৰ্ক কৰি দিব লাগিব। টিক মাৰ্ক কৰাৰ পিছত অলপমান স্ক্ৰল ডাউন কৰিব, তাৰপৰা আকৌ নেক্সট কৰি দিব। মই নেক্সটত ক্লিক কৰি দিলোঁ। ইয়াতে নেক্সট কৰাৰ লগে লগে আপোনাৰ আধাৰ নম্বৰ, আধাৰ কাৰ্ডৰ যিটো আপোনাৰ ডিটেইলছ, নাম, ডেট অফ বাৰ্থ, ফটো, এড্ৰেছ গোটেইখিনি আহি যাব। আপুনি খালি নেক্সট কৰি যাব। নেক্সট কৰাৰ পিছত আপুনি আপোনাৰ তলত ডিষ্ট্ৰিক্ট, ব্লক আৰু ভিলেজটো সিলেক্ট কৰিব লাগিব। ষ্টেটটো সিলেক্ট কৰা থাকিব, যেটো কমিউনিকেশ্যন এড্ৰেছ সেইটো। এইটো আপোনাৰ ডিষ্ট্ৰিক্টটো ইয়াতে সিলেক্ট কৰিব। মই ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিলোঁ। তাৰপিছত আপোনাৰ ব্লকটো সিলেক্ট কৰিব, কোনটো ব্লকৰ হয়। মই ব্লকটো সিলেক্ট কৰি দিলোঁ। তাৰপিছত আপোনাৰ ভিলেজটো কি, আপুনি কোন ভিলেজৰ, কোন গাঁৱৰ সেইটো সিলেক্ট কৰিব। ভিডিওটো ভাল লাগিলে লাইক দি কমেণ্টত আপোনাৰ মতামত জনাব। ভিলেজটো সিলেক্ট কৰাৰ পিছত ইয়াতে এটা টিক মাৰ্ক কৰি দিব লাগিব, টাৰ্ম এণ্ড কণ্ডিশ্যনত আছে। এইটো টিক মৰাৰ পিছত ইয়াতে আপোনাৰ কেপচাৰ কোডটো বহাই দিব লাগিব। ইয়াতে কেপচাৰ কোডটো বহাই দিব লাগিব। ইয়াৰে ওচৰত যেটো কেপচাৰ কোড আছে এই কোডটো তাতে বহাই দিব। বহাই দিবৰ পিছত ইয়াতে সাবমিটত ক্লিক কৰিব। সব সাবমিটত ক্লিক কৰাৰ লগে লগে বেনিফিচিয়াৰী হেজ বিন সাকসেসফুল এপ্লাইড ফৰ আয়ুষ্মান কাৰ্ড। এতে রেফারেন্স নম্বর আইডি, রেফারেন্স আইডি, এই রেফারেন্স আইডি আপনি কপি কৰিব। এই রেফারেন্স আইডিৰ দ্বাৰাই আপুনি আয়ুষ্মান কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তো এই আইডিটো, এই রেফারেন্স নম্বৰটো আপুনি কপি কৰিব বা কৰবাত নোট কৰিব। নোট কৰাৰ পিছত সব এই সাইটত যেটো আছে ইউজাৰ এক্টিভিটি এটোত ক্লিক কৰিব। তাৰপিছত সার্চ বাই রেফারেন্স নং এটোত ক্লিক কৰিব 2 নম্বৰত। শেষৰ যাই 2 নম্বৰ তাৰ হেতুত ক্লিক কৰাৰ পিছত তাৰে 2 নম্বৰটো মই কাট চিহ্নটি দেখুৱাই আছো, আপোনালোকে ভালকৈ চাই ল'ব। তাৰপিছত ইয়াতে ৰেফাৰেন্স নম্বৰটো ইয়াতে বহাই দিব। তাৰপিছত সাবমিটত ক্লিক কৰি দুবাৰ একেলগে সাবমিট কৰিব, ডাবল সাবমিট মাৰিব। মাৰাৰ পিছত ইয়াতে ডাউনলোড তলত আহি যাব ডাউনলোড। এই ডাউনলোড অপশনত ক্লিক কৰাৰ লগে লগে সব ডাউনলোডটো হৈ গ'ল। মই ওপেন কৰি দেখুৱাই আছো, সব ডাইৰেক্টলি আপোনাৰ ওপেন হৈ গ'ল।